বাঢ়িছে আজি এসপ্তাহৰ ওপৰতে হৈ গ'ল। আপোনাৰ এতিয়া ক'ত আছে? আমি এতিয়া মাথাউৰিৰ ওপৰতে আছোঁ। এতিয়া ঘৰৰ ভিতৰত পানী ওলাইছে? ঘৰৰ ভিতৰত পানী একদম এক কঁকাল হৈ আছে আৰু এতিয়া যেন তেন কৰি মাথাউৰিত গৈ কিনে বস্তুবিলাক অলপ ল'লোঁ, কিছুমান এনেকৈ উপঙি চুপঙিও গৈছে। এতিয়া বৰ্তমান মাথাউৰিতে আছোঁ আৰু যেন তেন উপায় নাপাই কিনে তাতে অলপ ভাত চাত বনাই কিনে অলপ খাইছোঁ আৰু যেন তেন। আজি চৰকাৰৰ মানুহ আহিছে নাই, প্ৰশাসনৰ মানুহ চাবলৈ? এতিয়ালৈকে আহি পোৱা নাই। পানী হৈছে ইয়াত? পানী বেৰা চাপৰি, এইটো কোনটো পানী? এইটো বেৰা চাপৰি চিয়াং নদীৰ পানী। দাদা পানীটো কেতিয়াবা বাঢ়িছে? পানীটো পৰহিৰ পৰা বাঢ়িছে, কিন্তু কালিৰ পৰা আপোনাৰ ভিতৰত সোমাই গ'ল। চাংঘৰ ডুবিম ডুবিম অৱস্থা, কিছুমানটো ডুবিলে বাৰু, কিছুমানটো ডুবিম ডুবিম অৱস্থাত আছে। এতিয়াও পানী বাঢ়ি আছে, আপোনাৰ বৰষুণ দি আছে ধাৰাসাৰ আৰু পানী এতিয়াও বাঢ়ি আছে। ঘৰৰ ভিতৰত ঘৰৰ ভিতৰত প্ৰায়কেইটা সোমাই গ'ল চাংঘৰত। কিছুমান বাই চান্স কিছুমান অলপ ওখকেইটা সোমাবলৈ বাকী আছে, কিন্তু সোমাই যাব যি হিচাপত বাঢ়িছে পানী সোমাই যাব। আমাৰ এইটো বেৰা বেংগুলি, বেৰা নগাঁও, তাৰপিছত আপোনাৰ এইটো পবা ফালে আছে, তাতো এনেকুৱাই। আমাৰ ইয়াতে আপোনাৰ 32 ঘৰ ওপৰতে আছে, পানী তলতে আছে। এতিয়াও প্ৰশাসনৰ পৰা কোনো অহা নাই, মণ্ডলো অহা নাই, এইফালে কোনো অহা নাই, এতিয়াও খবৰ ল'বলৈ কোনো অহা নাই বাৰু। পানী বেছিকৈ সোমালে আপোনালোকে ক'লৈ যাব? পানীকে বেছিকৈ সোমালে মানে এতিয়া যাবলৈতো ঠাই নাইচোন। এই ENDটো আছিলে, ENDটো বজাৰে বহাই দিলে। ENDত কিবাটোত আপোনাৰ এইটো কি কয় প্লেটফৰ্ম এটা বনাই দিছিলে, তাতো বজাৰে বহালে, তাতো বহিবলৈ জগাই নাই।